বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ফাৰ্মাচিষ্ট হিচাপে কৰ্তব্য পালন কৰা মুজাহিৰুল ইছলামে চাকৰিৰ পৰা অৱসৰ পোৱাত আজি কলগাছিয়া চিকিৎসালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয়। তদুপলক্ষে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ শামছুল আলমৰ সভাপতিত্বত এখন বিদায়ী সভা অনুষ্ঠিত কৰা হয়। সভাত চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ হাসমত আলী, SDM ৰেজাউল কৰিম, বিদায়ী প্ৰাৰ্থী ফাৰ্মাচিষ্ট মুজাহিৰুল ইছলামৰ লগতে ভালে সংখ্যক স্বাস্থ্যকৰ্মীয়ে ভাষণ প্ৰদান কৰে। মুজাহিৰুল ইছলামে 1982 চনৰ পৰা 31 মাৰ্চত চাকৰি আৰম্ভ কৰি বিভিন্ন ঠাইত সেৱা আগবঢ়াই বিগত 5 বছৰ সময় বৰপেটা অসামৰিক চিকিৎসালয়ত মুখ্য ফাৰ্মাচিষ্ট হিচাপে কৰ্তব্য পালন কৰি আজি অৱসৰ গ্ৰহণ কৰে। ফাৰ্মাচিষ্টগৰাকীক ফুলাম গামোচা, জাপি, পবিত্ৰ কুৰাণ শ্বৰীফ, মানপত্ৰ, শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়। বিদায় সম্বৰ্ধনা জনোৱা মুহূৰ্তত বিদায়ী প্ৰাৰ্থী মুজাহিৰুল ইছলামক যথেষ্ট আৱেগিক হোৱা দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত মুজাহিৰুল ইছলামক চিকিৎসালয়ৰ অধীক্ষককে ধৰি প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে চিকিৎসালয়ত আহি থকাৰ লগতে দিহা পৰামৰ্শ কামনা কৰে। কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, নিউ লাইভ। মুজাহিৰুল ইছলাম হেড ফাৰ্মাচিষ্ট, তেখেতে কামত যোগদান কৰিছিল 82ত। আমি বহুত সুখী, অত্যন্ত সুখী। মই তেওঁক যিমান দিন পাইছোঁ আৰু মোৰ সহকৰ্মী ডক্টৰ হাসমত, মোৰ আগত ইনচাৰ্জ সুপাৰিণ্টেণ্ডেণ্ট হিচাপে ডক্টৰ হাসমত আলীয়েও পাইছিলে। তেওঁ কৈ গৈছে যে তেওঁ যিমান দিন ইয়াত আছে আমি পাইছোঁ, খুবেই ভাল অমায়িক ব্যক্তিত্বৰ এজন মানুহ আৰু ভাল ব্যৱহাৰ কৰে, কোনো মানে কামত ফাঁকি নিদিয়ে, টাইমলি তেওঁ কামত আহে আৰু সকলো কাম সুচাৰুৰূপে কৰি আজি চাকৰি জীৱনৰ আজি সামৰণি মাৰিলোঁ। দুখ লাগিছে, কাৰণ ইমান দিনে এটা চলি আছিলোঁ, অন্তৰত দুখ থাকিবই। তথাপি সময়ৰ লগে লগে সকলো কৰি ল'ব লাগিব। গতিকে দুখ লাগিছে যদিও আকৌ ভালো লাগিছে যে মই কৰ্তব্য সুচাৰুৰূপে পালন কৰি যাব পাৰিছোঁ। মোৰ শান্তি আৰু